বগা ঢেলিটা কেনেকৈ উঠাই পেন চপা এই মক্কেলটো দেখোন আজি আমাতকৈ আগতে আহিলে ৰকি তাকে আজি সোনকালে আহি একদম আগৰ মাছত বহিছে এতিয়া উপায় নাই পিছ আমাৰ এটা আজি এটা পিছ মাছত বহিব লাগিব গুড মৰ্নিং এতিয়া সময় নষ্ট নকৰি মই তহঁতক কেইটামান প্ৰশ্নকে সুধো ছাৰ ঠিক আছে সুধক কি প্ৰথমতে তই কচোন জুনৰ আন এটা নাম কি আপুনি বা কোনজনী জুনৰ কথা কৈছে আকৌ আমাৰ কাৰণে দুজনী জুন আছে নহয় এজনী হৈছে জুন গগৈ আৰু এজনী হৈছে জুন বৰুৱা এতিয়া আপুনি কোনজনী কথা কৈছে বাৰু ঐ মূৰ্খ মই তহঁতৰ গাঁৱৰ সেই জুনৰ কথা সোধা না মই আকাশত ওলোৱা জুনটো কথা সুধিছো ছাৰ ভালকৈ আপুনি প্ৰশ্নটো সুধিব লাগে আকৌ এনেকৈ বুজাই দিলে কিবা বুজি পাওঁ আপুনি যে সেই আকাশত ওলোৱা জুনটো কথা কৈছে মইনো কেনেকৈ জানো বাৰু এতিয়া ক উত্তৰটো ক ছাৰ উত্তৰটো চন্দ্ৰ আকৌ হৈছে এতিয়া মুন্নাই কচোন পেট পোহা শব্দৰ অৰ্থ কি ইমান ইজি প্ৰশ্নটো সুধিছে ছাৰ পেট পোহা মানে হৈছে আমাৰ দেহাবাৰী আগপুষ্টত যে ওলাই একেকেচা ঘৰ যে থাকে সেইটো মুকুতা দা আকৌ কি উত্তৰ দিছ তই কি উত্তৰ দিছ সেইটোতো শুদ্ধ অৰ্থ না ছাৰ সকলোতো কেকেচা এটা সকলোতো এই মুকুতা দাকে পেট পোহা বুলি কৈ থাকে কিবা এই মূৰ্খ সেইটো উদ্ধৰ্ত নহয় তাৰ অৰ্থ হৈছে খাই বৈ যেনে তেনে নিজৰ পেটটো পুহি থকা বুজিলি এতিয়া ইয়েছ ছাৰ বুজিলো এনেকৈ বুজাই দিব লাগে অকণমান ভালকৈ ন তাৰ কথা শুন বাৰু বিকি এতিয়া তই কচোন আগতেতো মানুহৰ ঘৰে ঘৰে গেছ নাছিল মানুহে চবেই খৰিতে ভাত বনাইছিল খৰিত ভাত বনোৱাৰ কাৰণে মানুহৰ কি সুবিধা আৰু কি অসুবিধা হৈছিল ছাৰ প্ৰথমে মই সুবিধাটো কম নে অসুবিধাটো কম বাৰু ঠিক আছে তই প্ৰথমতে অসুবিধাটোকে কচোন বাৰু ঠিক আছে ছাৰ মই প্ৰথমতে অসুবিধাটোকে কৈছোঁ আগৰ দিনত ছাৰ খৰি জুইত ভাত বনাওঁতে ৰান্ধনীগৰাকী গৰমত বৰ কষ্ট হৈছিল আৰু গৰমত ৰান্ধনীগৰাকী গাৰ পৰা গোটেই টপাটপে ঘাম পৰিছিল আৰু সেই ঘামবোৰ কেতিয়াবা ভাত দাইলতো পৰিছিল আৰু আমি সেইবোৰকে খাবলগীয়া হৈছিলে ছাৰ বাচন বৰ্তনবোৰ বেছি লেতেৰা হৈছিল বাচন বৰ্তনবোৰ ধুওঁতে বাচন ধোৱা মানুহগৰাকীৰ হাতকেইখনো বেছিকৈ লেতেৰা হৈছিল আৰু সেইটো কাৰণে বেছিকৈ চাবোনৰ প্ৰয়োজন হৈছিল এতিয়া মই সুবিধাখিনি কৈছোঁ পঢ়া শুনা ল'ৰা ছোৱালীবোৰৰ বেছিকৈ সুবিধা হৈছিল পঢ়া শুনা ল'ৰা ছোৱালীবোৰ আকৌ কি সুবিধা হৈছিল এতিয়া চাব দে ছাৰ যেতিয়া আমাৰ মাহঁতে খৰিত জুইত ভাত বনাইছিল তেতিয়া জুইকুৰা নুমাই যাব বুলি মাহঁতে জুইৰ ওচৰতে বহি থাকিব লগা হৈছিল আৰু সেইটো সুযোগতে আমি এটোপনিত পঢ়া টেবুলত মাৰি ল'ব পাৰিছিলোঁ আকৌ কেতিয়াবা মাহঁতে গম ল'বগৈ আমি খৰি জুইত কেতিয়াবা আলু গুটি কঁঠাল গুটি পুৰি খাব পাৰিছিলোঁ আকৌ ছাৰ তাতকৈ আৰু বেছি সুবিধা আছিল ঠাণ্ডা দিনত যেতিয়া ঠাণ্ডা লগা অজুহাত দেখুৱাই আমি জুইৰ ওচৰত বহি পঢ়া সময়কণ অলপ হ'লেও কমাব পাৰিছিলোঁ এইবোৰে সুবিধা আছিল আৰু ছাৰ পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে এইকেইটা ল'ৰা ছোৱালী এইকেইটা এটা যদি ভাল শুদ্ধ উত্তৰ দিলে হয় নহয় ইহঁতক নহৈছে আৰু দেই নোৱাৰিছোঁ আৰু মই ক্লাছটো সামৰিছোহে আৰু আজি সামগ্ৰী বুলি কোৱাকেইটা চাই গুচিয়ে গ'লগৈ হ'ব আৰু দে তেন্তে বন্ধুসকল আজিলৈ আমি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল পায় তেন্তে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা সেই ঘণ্টিটো বজাই অন কৰি দিব